ঢিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা কাণ্ডক লৈ শিৱসাগৰ উত্তাল হৈ পৰিছে। শিৱসাগৰত খিলঞ্জীয়া মুছলমানসকল ৰাজপথলৈ ওলাই আহিছে আৰু ধৰ্ষণকাৰীক আচলতে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই শিৱসাগৰৰ দলুমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদ, সন্মিলিত মুছলিম পৰিষদৰ নেতৃবৃন্দসকলৰ বিষয়ববীয়াসকলৰ নেতৃত্বত এই ধৰণে ওলাই আহিছে ৰাজপথলৈ। মই দেখুৱাইছো শিৱসাগৰৰ দলুমুখ চাৰিআলিত খিলঞ্জীয়া মুছলমানসকল ওলাই আহিছে আৰু তেওঁলোকৰ সহযোগ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত জাতীয় সংগ্ৰামী সেনা অসম, আটাচুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিসকলে। মই ভাষ্য ল'ম উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি। সমগ্ৰ শিৱসাগৰৰ আজি খিলঞ্জীয়া মুছলমান ৰাইজ ৰাজপথত আহিছে। জুম্মাৰ নামাজ আদায় কৰাৰ পাছত খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধিসকল আজি ঐতিহাসিক দলমুখ চাৰিআলিত সমবেত হৈছে। কাৰণ ঢিঙৰ এই দুৰ্ভগীয়া কলমানি নাবালিকাগৰাকীক যি দৰাভাৱে হত্যা কৰি তেওঁলোকৰ ধৰ্ষণ কৰিছে, তাৰ কাৰণে শিৱসাগৰ ৰাইজ আজি জাগিছে। খিলঞ্জীয়া গৰিয়ামৰীয়াসকলে আজি পূৰ্ববংগীয় মূলৰ এই অপৰাধীসকলক, নৰাধমসকলক ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ দাবী কৰিছে। দৰকাৰ হ'লে অসম আৰক্ষীক তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ৰাজহুৱা ফাঁচি দিবলৈ জনাইছোঁ যাতে দৃষ্টান্তমূলক ফাঁচি হয়, দৃষ্টান্তমূলকভাৱে তেওঁলোকক ওপৰত ৰাজহুৱা গোচৰ হয়, যাতে ভৱিষ্যতে কোনো ধৰণৰ এই বংগবাসী মুছলমানৰ দ্বাৰা অপৰাধীৰ দ্বাৰা এনেকুৱা ধৰণৰ গোচৰ যাতে পুনৰ সন্নিৱিষ্ট নহয়, তাৰ কাৰণে আমি খিলঞ্জীয়া মুছলমানৰ হৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। দেখিছে যে শিৱসাগৰত খিলঞ্জীয়া মুছলমান ধৰ্মীয় লোকসকল ওলাই আহিছে আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। ঢিঙত আচলতে যিটো ঘটনা ঘটিলে, এইটো আচলতে যিটো অন্তত ঘটনাটো ঘটিছে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই ঘটনাটো সংঘটিত কৰিছে পমুৱা মুছলমানে, যি বহিৰাগত পমুৱা মুছলমানে এই ঘটনাটো সংঘটিত কৰিছে। আমি বহিৰাগত পক্ষত নাই। যিসকল লোকে এনেকুৱা ধৰণৰ নাৰকীয় ঘটনা সংঘটিত কৰিছে, যিসকল লোকে আচলতে ধৰ্ষণৰ জৰিয়তে আমাৰ অসমীয়া নাৰী সমাজক আচলতে ৰাজপথত ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে, তেওঁলোকক আচলতে ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই চৰকাৰখনৰ গৃহ বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমাৰ নাৰীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত। গতিকে নাৰী সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি এটা কথা স্পষ্টভাৱে জনাইছো যে যিসকলে ঢিঙৰ ঘটনাটোৰ লগত জড়িত তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি, বিশেষকৈ ৰাজহুৱা ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আটাচুৰ পাৰ্থ গগৈ আছে, কি ক'ব? চাওক, এগৰাকী ছাত্ৰী আচলতে ঘৰলৈ গৈ থকা অৱস্থাত, টিউচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত যি ধৰণে আচলতে তিনিজন পাখণ্ডই আচলতে তেওঁক ধৰ্ষণ কৰিলে, আচলতে ধৰ্ষণ কৰা হৈছে, এইটো কোনো কাৰণে সহজভাৱে ল'ব পৰা নাযায়। আৰু এটা কথা স্পষ্ট, শিৱসাগৰ ঘটনা যোৱা দুদিন মাৰ যোৱাই নাই, পুনৰ এটা এনেধৰণৰ ঘটনা হোৱাটো কোনো কাৰণতে সহজভাৱে ৰাইজে মানি ল'ব নোৱাৰে। বিশেষকৈ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অসমত ইতিমধ্যে এনেধৰণৰ ঘটনাই খুব কম সময় মূৰে ঘটিবলৈ লৈছে। আৰু এটা কথা স্পষ্ট যে এনেধৰণৰ ঘটনাৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকক ফাঁচি ব্যৱস্থা কৰিব লাগে। তেওঁলোকক কোনো কাৰণতে আচলতে ৰাজআদিত্য দি জেলত থকা ব্যৱস্থা কৰিব নালাগে, তেওঁলোকক পোনপটীয়াকৈ ফাঁচি ব্যৱস্থা কৰিব লাগে আমি অনুৰোধ জনাইছোঁ। ফাঁচিৰ দাবী তুলিছে, এনকাউণ্টাৰ দাবী তুলিছে, কি ক'ব? প্ৰথম কথা হ'ল, কলিকতা ঘটনাৰ পিছতো এই হাৰামীকেইটাৰ একো ভয় ভাৱ নাই। ইয়াত মই এটা কথা ক'ব বিচাৰোঁ, আমি যেনেকৈ ধৰ্ণা দিম এনেকৈ চলি থাকিব। যেতিয়ালৈকে ইছলামিক ল আইন দেশত যিবিলাক আইনী প্ৰক্ৰিয়া আছে, সেই আইনী প্ৰক্ৰিয়াবিলাক আমাৰ সংবিধানত সংশোধন কৰি ৰাজহুৱা স্থানত গাঁতত পুৰি তেওঁলোকক শিলগুটি মাৰি তেওঁলোকক মাৰিব লাগে আৰু লাইভ টেলিকাষ্ট হ'ব লাগে। আৰু ইয়াৰ তেওঁলোকক যিসকল দুখী আছে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী তুলিছোঁ। এই ধৰণে শিৱসাগৰত উজনি অসম মুছলিম কল্যাণ পৰিষদ, উজনি অসম সন্মিলিত মুছলিম পৰিষদকে ধৰি খিলঞ্জীয়া মুছলমান সমাজৰ নেতৃত্বত শিৱসাগৰ দলমুখ চাৰিআলিত ঢিং কাণ্ডৰ প্ৰতিবাদ চলিছে। ইয়াত অন্যান্য জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছে আৰু এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।